নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক অমিয় বৰ্মন সৌৰণী প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন বিশিষ্ট লেখক তথা চিকিৎসক ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামীদেৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া তথা নেতা উপস্থিত থাকে। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰী আৰু সাধাৰণ সম্পাদক অজয় বৰ্মনে নলবাৰীবাসী ৰাইজৰ সহযোগিতাৰ বাবে ধন্যবাদ জনায়। আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক প্ৰয়াত অমিয় বৰ্মনৰ সোঁৱৰণত আমি সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই কুইজ প্ৰতিযোগিতা নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ইতিমধ্যে আৰম্ভ হৈছে আৰু সমগ্ৰ অসমৰ বহুকেইটা দলে এই কুইজ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছে আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি আমি দ্বাদশ শ্ৰেণী পৰ্যন্ত এখন লিখিত স্কুল কুইজ প্ৰতিযোগিতা ইয়াৰ লগত আমি আয়োজন কৰিছোঁ। ইতিমধ্যে এই কুইজ প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰিছে আমাৰ বিশিষ্ট চিকিৎসক লেখক ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামী ছাৰে আৰু এই কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ৮,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৬,০০০, তৃতীয় পুৰস্কাৰ ৪,০০০ টকা ৰখা হৈছে। লগতে ফাইনেললৈ উন্নীত আন ৩টা দলক ১,০০০ টকাকৈ পুৰস্কৃত কৰা হ'ব আৰু লগতে স্কুল যিখন লিখিত কুইজ প্ৰতিযোগিতা আছে স্কুল লিখিত কুইজ প্ৰতিযোগিতাখনত ২,০০০, ১৫০০ আৰু ১,০০০ টকাৰ আমি প্ৰাইজ নিৰ্ধাৰণ কৰিছোঁ। ইতিমধ্যে ৰাইজৰ সঁহাৰি আমি লাভ কৰিছোঁ। প্ৰতিযোগীসকলে আমাৰ লগত জড়িত যোগাযোগ কৰি ইতিমধ্যে অংশগ্ৰহণ কৰিছে। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ নলবাৰীবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নলবাৰীৰ পৰা শংকৰ কলিতাৰ প্ৰতিবেদন, অসম 360। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।